এসময়ৰ কথা। এখন গাঁৱত এজন বৰ অঘাইতং মানুহ আছিল। মানুহজনৰ প্ৰধান কৰ্তব্য আছিল গাঁৱৰ গৰুবোৰ নি পাহাৰৰ নামনিত চৰাব লাগে। গাঁৱৰ মানুহজনে বাঁহী বজাবও জানিছিল। গোটেই দিনৰ দিনটো বাঁহী বজাই বজাই নিজৰ সময়টো পাৰ কৰিছিল। এদিনাখনৰ কথা, গৰখীয়া মানুহজনৰ মনত এটা কুট বুদ্ধি আহিল। সি গাঁৱৰ মানুহবোৰক ঠগিবৰ নিমিত্তে চিঞৰিবলৈ ধৰিলে। কোন ক'ত আছা? ওলাই আহা, মোক আজি বাঘে খালে। আহা ঐ আহা, মোক বচোৱা। তাৰ কথা শুনি গাঁৱৰ মানুহবোৰে হাতে হাতে যাচি জোং লৈ বাঘক মাৰিবলৈ দৌৰি আহিল। কিন্তু গাঁৱৰ মানুহবোৰে ইফালে সিফালে চাই বাঘটোক দেখা নাপালে। সেই দেখি গৰখীয়া মানুহজনে আনন্দতে হাঁহিবলৈ ধৰিলে। এই দেখি গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল আৰু সিহঁতে গালি শপনি পাৰি অহা বাটে উভতি গ'ল। সেই ঘটনাটো গাঁৱৰ মানুহে পাহৰি যোৱাৰ পিছত সেই ধেমালিটো সি পুনৰ সংঘটিত কৰিলে। সি আন দিনাৰ দৰেই বাঘ হৈ বাঘ বুলি চিঞৰিবলৈ ধৰিলে। সেই দেখি গাঁৱৰ মানুহবোৰো হাতত যাঠি জোং লৈ বাঘক খেদাবলৈ আহিলে, কিন্তু তেতিয়াও বাঘ দেখা নাপালে। তাকে দেখি গৰখীয়াজনে এইবাৰো হাঁহিবলৈ ধৰিলে। আগৰবাৰ দৰে গাঁৱৰ মানুহবোৰে পুনৰ তাক গালি পাৰিলে আৰু অহা বাটেৰে উভতি গুচি গ'ল। কিছুদিনৰ পিছৰ কথা, সেইদিনাখন সঁচাকৈ এটা বাঘে তাক খাবলৈ খেদি আহিল। সি সেইদিনা আগৰ তুলনাতকৈ 5 গুণ জোৰেৰে চিঞৰি চিঞৰি গাঁৱৰ মানুহবোৰক মাতিলে। গাঁৱৰ মানুহবোৰে ওলাই অহাৰ পৰিৱৰ্তে তাক গালিহে পাৰিলে। গৰখীয়া মানুহজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰিছিল যদিও বাঘটোৱে দৌৰি গৈ তাক খাই পেলালে। গৰখীয়া মানুহজনে নিজৰ ভুলৰ বাবে অকালতে ঢুকাল। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব।